জননেতা মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰক্ষী অধীক্ষক আছে মই সকলোকে ধন্যবাদ জনাইছো যে আপোনালোকে স্থানীয় প্ৰশাসনে নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে একদম বেলেগ হ'ব, কাৰণ আমাৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ খেলপথাৰত আহিছে সৰ্বানন্দ সোণোৱাল, তাতে খেল চাবলৈ আৰু কেইবাৰমান ভাষণ দিব। আৰু বন্ধুসকল, আপোনালোকক মই বাৰ বাৰ কৈছোঁ, এই ভিডিঅ'টোৰ লগত ৰাজনীতিৰ একো সম্পৰ্ক নাই। তো বলক একদম ফিল্ডত গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' বন্ধুসকল, ফাইনেলি মই ইয়াতে আহি পালোঁ। আৰু চাওক না, চাৰিওফালে মানে গাড়ী আৰু আগত আছে মানুহ। তো বন্ধুসকল চাই থাকক ভিডিঅ'টো, একদম স্পীড নকৰিব। আৰু যেতিয়া মানে সৰ্বানন্দ ছাৰ আহিব, তেতিয়া আৰু মানুহৰ মানে ভিৰ আৰু চাব পুলিচ আৰু বন্ধুসকল চাওক না, ইয়াতে চাইকেল আৰু বাইক মানে ইমান মানে ক'বই নোৱাৰিম। আৰু তো আগত আছে গাইছ, মই আগত দেখোৱা নাই। চাওক গাইছ, আৰু মানুহ ইয়াতে একদম মানে গাড়ীৰে ৰেডি আৰু আহিছে পুলিচ আৰু আহিছে কামাণ্ডো। ইয়াতে আছে পুলিচ কেইজনমান আৰু গাইছ চাওক মানুহৰ ভিৰ আৰু একদম মানে ইয়াতে চাওক গাইছ পুলিচ আছে, মানে ভিতৰত ডাইৰেক্ট সোমাব নিদিয়ে। আগত আছে মানে সৰ্বানন্দ ছাৰ আহিব, আগত সোমাব, সেইকাৰণে যাব নিদিয়ে। আৰু ইয়াতে চাওক সকলোবোৰ মানে পুলিচৰ গাড়ী হয় আৰু ইয়াতে মানুহ আহি আছে, ইয়াতে পুলিচ। তো মোকতো সোমাব নিদিলে, মানে ভিতৰত এইফালেদি মানে ছাৰ আহিব আৰু অলপ পিছতে মই ভিতৰত যাম। তো চাই থাকক ভিডিঅ'টো আৰু চাওক না গাইছ, মানুহ একদম মানে কি আৰু ফালাফালি আৰু দেই। চ' বন্ধুসকল, মানে সৰ্বানন্দ ছাৰ এতিয়া আহি পাইছে, অকণমান দূৰত আছে। তো সেইকাৰণে ফোন কৰি দিছিল আৰু মানুহবোৰ একদম ৰেডি, মানে ছাৰক আনিবৰ কাৰণে ভিতৰত আৰু সম্বৰ্ধনা জনাব সেইকাৰণে। আৰু বন্ধুসকল ফাইনেলি মানে আহি পাল। আৰু চাওক গাড়ীত এইবোৰ মানে ছাৰৰ চিকিউৰিটি হয় আৰু ইয়াৰ পৰা নামি গ'ল। আৰু আগৰ পিছৰ গাড়ীটোৰ তাৰপিছত গাড়ীত আছে ছাৰ, আৰু গাড়ীৰ পৰা নামি আছে মানে পুলিচবিলাকে। তো এইবোৰ ছাৰৰ চিকিউৰিটি হয়। তো চাই থাকক আপোনালোকে, একদম মানে মজা লাগিছিল যেতিয়া আৰু গাইছ আহিছিল না। আৰু বহুত মানুহ মানে তাতে গৈছে, গোপ্ৰ আৰু DSLR লৈ কিনে একদম মানে ছাৰৰ মানে তাতে গৈছিল আৰু ভিডিঅ' কৰি আছিল। কিন্তু পুলিচবিলাকে মানে ওচৰত যাব নিদিলে মোক, আৰু মানুহকো নিদিলে, কাৰণ মানে ছাৰ আহিল ডাইৰেক্ট আগত ভিতৰত সোমাব। চ' বন্ধুসকল, এইখন গাড়ীতে আছে ছাৰ, মানে চাওক এইখন গাড়ীৰ পৰা ছাৰ নামিব আৰু বহুত পুলিচ মানে একদম মানে ঘিৰ ধৰিছে। আৰু লগতে ছাৰৰ মানে চিকিউৰিটিও আছে, আৰু ইয়াৰ পৰা কামাণ্ডো নামি গ'ল আৰু ছাৰৰ এইটো চিকিউৰিটি হয় আৰু নামিল। আৰু দেই চাই থাকক আপোনালোকে। আৰু গাইছ এতিয়া নামিব আৰু ভিতৰলৈ যাব। মই ভিডিঅ'টো অলপ স্পীড কৰি দিছিলোঁ, কাৰণ তেতিয়া মানে কথা মানে অলপ মানে কি কৈছিলোঁ, ইয়াতে ঘৰত আহি ভিডিঅ'টো অলপ এডিটিং কৰি দিলোঁ। আৰু নহ'লে গাইছ বহুত মানে লম্বা হৈ যাব ভিডিঅ'টো, একদম মানে 1 ঘণ্টা আধা ঘণ্টা হৈ যাব। তো ভিডিঅ' মানে মেইন পাৰ্টখিনি ৰাখি কিনে সকলোবোৰ মানে কাটি দিছোঁ। আৰু চাওক গাইছ, ছাৰ মানে ভিতৰলৈ গৈ আছে, মানুহে লৈ গৈ আছে। তো চাই থাকক, ছাৰ জুম কৰি দেখাই দি দিছোঁ। তো অলপ দেখা পাইছে চাগে। তো আৰু একদম মানে ছাৰ যেতিয়া ভাষণ দিব, তেতিয়া আপোনালোকক দেখাই দিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে আৰম্ভটো কৰিছোঁ গাইছ, ভিডিঅ'টো চাই থাকক। আৰু দেই আৰু স্পীড নকৰিব, একদমেই স্পীড নকৰিব গাইছ। আৰু মেইন টপিক আছে ভিডিঅ'ৰ মাজত, আপোনালোকে চাই থাকক। তো বন্ধুসকল, মানে কিবাকৈ মানে গাইছ কিবাকৈ অলপ মানে ভিতৰত সোমাই দিলোঁ। আৰু চাওক না, মানুহ মানে এইবোৰ মানে পুগুৰ নিচিনা মানুহ, মানে চাওক না গাইছ, একদম মানে পক পৰুৱাবিলাক, মানে পিঁপৰা জীৱ যেনেকুৱা, মানে একদম মানে মানুহ মানে একদম চাৰিওফালে। আৰু চাই থাকক না গাইছ, মানুহ চাওক আৰু গাইছ কিবাকৈ মানে ভিতৰত সোমাই গ'লোঁ। আৰু ছাৰ তাতে আহি গ'লোঁ, আৰু ছাৰ কিবাকৈ ভাষণ দি আছে, আপোনালোকে খাই থাকক। এগৰাকী মহান নেতাই আমাক আদৰ্শগত জীৱন নিৰ্বাহ কৰাৰ বাবে ডাঙৰীয়া কৃষ্ণজ্যোতি ৰায়, উপদেষ্টা আকাশু, আৰু ধুবুৰী পূব বিজেপিৰ সভাপতি প্ৰফুল্ল কলিতা ডাঙৰীয়া, আৰু এই সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক জিলা মণ্ডল পৰ্যায়ৰ মোৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তা, তাৰ বাবে মই ধুবুৰী জিলাৰ প্ৰত্যেকগৰাকী নাগৰিকৰ শিৰচৰণত মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে আপোনালোকে ক্ৰীড়া জগতখনক আগুৱাই নিয়ক, তাকেই বিশেষভাৱে কামনা কৰি এই প্ৰতিযোগিতাৰ উদ্যোক্তাসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি 2টা চূড়ান্ত খেলত অংশগ্ৰহণ কৰা দল, বাহালপুৰ নাথপাৰা যুৱ সংঘ আৰু খুটাপাৰা তৰুণ সংঘ, 2টা দলৰ খেলুৱৈসকলক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে খেলুৱৈসকলক মানসিকতাৰে খেলৰ মানদণ্ড উন্নত কৰক। চ'
চ' বন্ধুসকল ছাৰ বেছি দেৰি নকল আৰু এতিয়া যাব মানে খেলখন মানে হাফ টাইম হৈ গ'ল আৰু খেলখন হৈ আছিল মানে আমাৰ ৰত্নবিদ মহাবিদ্যালয়ৰ ফিল্ডখনত আৰু এতিয়া ছাৰ যাব আৰু ছাৰৰ পিছফালে চাওক না গাইজ কেনে মানে একদম মানে পুলিচ গৈ আছে আৰু মানে খেলখনৰ কমিটিৰ মানুহো গৈ আছে ছাৰ গৈ আছে আৰু ছাৰৰ লগতে গ'ল মানুহখিনি আৰু ইয়াতে আছে প্লেয়াৰখিনি মানে যিসকলে খেলিব আৰু ফুটবল তো ইয়াতে চাওক গাইজ মানুহ ইয়াতে আছে ট্ৰফি আৰু দেই আৰু আপোনালোকে চাই থাকক গাইজ একদম মানে প্লেয়াৰ ৰেডি আৰু চাৰিওফালে মানুহ পিছফালেও মানুহৰ একদম মানে ভিৰ আৰু চ' বন্ধুসকল মানে খেলখনত জিকি গ'ল খুদাপাৰা তো নাটপাৰা হাৰি গ'ল তো মানে এতিয়া বম টম একদম মানে ফুটাব আৰু গাইজ চ' যিসকলে জিকিল তেওঁলোকক তো বহুত ভাল লাগি আছে আৰু ইয়াতে ডেন্স কৰি আছে এইফালে আৰু বম টম ফুটাই আছে আৰু ইয়াৰ পিছতে চাব গাইজ ইয়াতে চাওক না একদম মানে এইবোৰ মানে ডেন্স কৰি আছে লগৰ হয় এইবোৰ চ' এইবোৰে মানে কথা নকল বেছিকৈ এইটো আৰু মানে এই আৰু চাওক আৰু গাইজ ইয়াতে বম টম ফুটাই একদম মানে মানুহ হুলাস্থুল একদম তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে দেখা হৈছে নেক্সট ভিডিঅ'তে তেতিয়ালৈ বাই জয় হিন্দ জয় আই অসম আৰু গাইজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি